শুয়ে থাক কামৰো তো কোনো ধান্দাই নাই ইমান কষ্ট কৰি পঢ়ালো শুনালো কিন্তু কোনো লাভ নাই বেলেগৰ ল'ৰাই মাহেকত 10,000 টকা ইনকাম কৰি লৈছে মই মাত্ৰ মাহেকত 2,000 টকা ইনকাম কৰি দেখুৱাচোন তই আজি পৰা ৰাজনৰ দোকান যাবি বুজিছ মই কামৰ কথা পাতি থৈ আহিছোঁ তোক আৰু মই বহে বহে খুৱাই থাকিব নোৱাৰোঁ ভাতকেইটা খাই চিধা কামত যা তই আহিছ বহ তোৰ বাপেৰে মোক গোটেই কথাটো কৈছে মই ইয়াত কিন্তু ভণ্ডামি নচলিম ভালদৰে কাম কৰিবি তোক মই ভাল দৰমহা দিম বুজিছ যা এতিয়াৰ পৰা কামত লাগি যা প্ৰথমতে গোটেই বস্তুবোৰ চাফা কৰিবি তাৰপিছত গোটেই ৰুমটো ঝাৰি দিবি ঠিক আছে যা কামত লাগি যা ধর 500 টাকা পেট্রোল লাগবে যা বলে যা মালিশ করে মিঠাই আছে তোমাৰ হাতত কিন্তু যাদু আছে দেই সঁচাকে কৈছো তই যদি এখন ভাল ৰেষ্টুৰেণ্ট খোল নহয় তামাম চলিব বে তামাম তই কি মোক উঠাই আছ নেকি উঠা না উঠা কৈছো য়েছ মই
হ্যাঁ নিলে দেখো ফুটবল পকেটে বেসা ধরেছে হ্যাঁ শালা कठिनाई के जो बादल हैं वो पल भर में छट जाएंगे। तू बढ़ता चल तेरी राहों में जो पर्वत हो हट जाएंगे। आएगा फिर वक्त सुनहरा साथी पथ पे बढ़ता चल। हम होंगे कामयाब, हम होंगे कामयाब, हम होंगे कामयाब एक दिन। हो मन में है विश्वास, पूरा है विश्वास, हम होंगे कामयाब एक दिन। দেউতা এইখন আপুনি মোক দিয়ে 100 টকা মানে হয় বন্ধাই থৈছে। আপুনি কৈছিলে নহয় 100 টকা আপোনাক লাখ টকা বনাই দিব কৰি দেখুৱালো দেউতা। মই আপোনাক বহুত ভাল পাওঁ দেউতা। দেউতা বহুত ভাল পাওঁ আপোনাক। আপোনাক মই বহুত ভাল পাওঁ দেউতা, বহুত ভাল